আজি মই বিশেষ কাৰণত আজি এই সংবাদ মেলৰ আয়োজন কৰিছো। আপোনালোকে সবে মোক চিনে বা জানে, মই ধুবুৰী জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক হয়। আৰু আটাই মোৰ বিষয়ে জানে। মই বিগত দিনত জাতিৰ হকে অন্যায়ৰ বিৰুদ্ধে মই ভাগ কৰি আহিছো। যোৱা শুক্ৰবাৰ ৰাতি মোৰ গাটো বেয়া আছিলে। যোৱা শুক্ৰবাৰ ৰাতি 10টা মান বজাত মই মোৰ ঘৰত টুকুৰত গৈছিলো। আৰু ঠিক তেনে সময়তে বিলিচিপ্ৰা থানাৰ পুলিচ আৰু নয়াৰ থানাৰ পুলিচ 4-5জন পুলিচৰ দল এটাই মোৰ ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি মোক বিছনাৰ পৰা জগায় আৰু মোক কৈছে যে বিলিচিপ্ৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ওসি ৰাস্তাত ৰখি আছে, আপোনাক মাতিছে। আৰু এই কথা কৈ মোক ঘৰৰ পৰা উলিয়াই গাড়ীত উঠালে আৰু মোক লগে লগে বিলিচিপ্ৰা থানালৈ লৈ গ'ল। মই সুধিছো যে ওসি মাতিছে, ওসি ক'ত? তেওঁলোকে কথা নকয়। বিলিচিপ্ৰা থানাত লৈ যোৱাৰ পিছত বিলিচিপ্ৰা থানাৰ পৰা আকৌ মোক ঘূৰাই ধুবুৰী পিনে ৰওনা কৰিলে। আৰু তাৰ পিছতে মোৰ ঘড়ীয়েকে ওসিক ফোন কৰিছে। ওসি ক'লে যে আপোনাৰ হাজবেণ্ডক গৌৰৱ থানা লৈ যাওক। আৰু তেতিয়াই মোৰ সংগঠনৰ বহু সতীৰ্থ এই কথাখিনি গম পোৱাৰ পিছত, একেবাৰে গুৱাহাটীৰ পৰা চবে গম পোৱাৰ পিছত পুলিচক ফোন কৰিছে। আৰু মই ধুবুৰীৰ কিছুমান মিডিয়াক মই জনাইছো, তেওঁলোকে গৌৰৱ থানাত ফোন কৰিছে। গৌৰৱ থানাৰ ওসি কৈছে এই বিষয়ে আমি নাজানো, মই নাজানো। বিষয়টো হ'ল যে তাৰপিছত মোক লৈ যাওঁতে পানবাৰীৰ পৰা আকৌ মোক ঘূৰাই আনি বিলিচিপ্ৰাত ৰাতি 12টা বজাত বিলিচিপ্ৰাত মোক মেডিকেল কৰাই মোক থানাটো এৰি দিলে। আৰু ওসিজনে মোক ক'লে যে আপোনাক কাইলৈ দিনৰ 10 বজাত বা 11 বজাত গৌৰৱ থানাৰ ওসি আহিব, আপোনাৰ ষ্টেটমেণ্ট ল'ব। মই কৈছো নহয়, আপোনালোকে মোক মাতিলে মোক পাব, কেলে আপোনালোকে পুলিচ লগাই মোক এনেকৈ ৰাতি অন্ধকাৰত ঘৰৰ পৰা উঠি আনিলে? এইখিনি কথা মই সুধিছিলো। কিন্তু আজি 3 দিন উকলি গ'ল, গৌৰৱ থানাৰ ওসিয়ে আজিলৈ মই ষ্টেটমেণ্ট নল'ল। কোনো খা খবৰ নাই। মোক কি কেছত মোক উঠাই আনিলে ঘৰৰ পৰা, তাৰ কোনো তথ্য নাই। মোক আজিলৈ তেওঁলোকে জনোৱা নাই। মোৰ সন্দেহ হৈছে যে আৰক্ষীয়ে মোক প্ৰাণে মৰাৰ কাৰণে, মোক হত্যা কৰিবৰ কাৰণে নিশ্চয় ষড়যন্ত্ৰ কৰিছিল। আৰু আমাৰ গাঁৱৰ ৰাইজ যেতিয়া গম পাই গ'ল, বহু সতীৰ্থ যেতিয়া আমাৰ সংগঠন গম পাই গ'ল, তেতিয়া পুলিচে গোপন বস্তু তেওঁলোকক স্বাধীন হৈ গ'ল। আৰু মোক তেওঁলোকৰ যিটো ধাৰণা আছিলে, তেওঁলোকে মোক ষড়যন্ত্ৰ কৰিব বা মোক হত্যা কৰিব, তেওঁলোকে সেই চান্সটো নাপালে। আপুনি জানে যে ন্যায়াধীশ ধাৰাবাহিক বাতৰি সোণাৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ, সেই ক্ষেত্ৰত কিবা আপোনাৰ নিবন্ধ কৰাৰ ক্ষেত্ৰত বা কিবা ক্ষেত্ৰত সেইটো হ'ব পাৰে। কিন্তু গোলগঞ্জ যে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰ বিষয়ে মই ষ্টেটমেণ্ট দিছো, মই বাৰম্বাৰ ষ্টেটমেণ্ট বহুত সংগঠনে দিছে, মই দিছো। কিন্তু কথাটো হ'ল যে মোক কিয় এৰেষ্ট কৰক, মোক কিয় উঠাই লৈ যোৱা হ'ল? গতিকে মোৰ আপিল এটাই, অসমৰ ডিজিপি মহোদয়, অসমৰ আৰক্ষী সঞ্চালক মহোদয় DP সিং ডাঙৰীয়াক কৈ অনুৰোধ যে আপোনাৰ পুলিচ ডিপাৰ্টমেণ্টে মোক হত্যা কৰিবৰ কাৰণে এই ষড়যন্ত্ৰ কৰিছিল। মই কি দোষ কৰিছো? মইতো চোৰ ডকাইত নহয়, মইতো ক্ৰিমিনেল নহয়, মই গণ সংগঠন কৰোঁ, সবাই জানে। গতিকে বিলিচিপ্ৰা আৰক্ষীয়ে, ধুবুৰী জিলা আৰক্ষীয়ে মোক কেনেকৈ কোন কেছত মোক উঠাই লৈ গ'ল, এই বিষয়টো প্ৰশ্নৰ উদ্ভৱ হৈছে। বিষয়টো খুব তাৎপৰ্যপূৰ্ণ। আৰু মোৰ ধাৰণা হৈছে যে পুলিচে মোক মানুহে গম নোপোৱাকৈ মোক তেওঁলোকে বেলেগ ৰাস্তাত লৈ গৈ মোক তেওঁলোকে এনকাউণ্টাৰ কৰিব বিচাৰিছে। গতিকে মই আজি আমাৰ বন্ধু সাংবাদিকসকলক মাতিছো যে আপোনালোকে মোৰ বিষয়ে জানে, এই বিষয়টো আমি ধুবুৰী জিলাৰ SP আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়, অসমৰ DGP GP সিং ডাঙৰীয়াক অনুৰোধ জনাইছো যে আপোনাৰ আৰক্ষী বিভাগে কি কাৰবাৰ আৰম্ভ কৰিছে।
নিরাপত্তা পুলিশে মানুহক নিরাপত্তা দিব, পুলিশের প্ৰতি আমার আস্থা আছে, আমার আস্থা আছে। কিন্তু পুলিশে এনেকৈ কোনো জাননী মোক নজনাকৈ, কোনো নোটিশ নিদিয়াকৈ, কোনো কেছ নথকাকৈ মোক কেনেকৈ পুলিশে ৰাতি ঘৰৰ পৰা চোঁচৰাই আনিব পাৰে? এই বিষয়টো মই ৰাইজক অনুৰোধ জনাইছো, ৰাইজে এই বিষয়টো বিবেচনা কৰিব। আৰু অসমৰ জিপি সিং ডাঙৰীয়া, অসমৰ আৰক্ষী সঞ্চালক মহোদয়ক অনুৰোধ জনাইছো যে আপুনি এই খবৰটো ৰাখিব আৰু মোক কিয় উঠাই লৈ গ'ল ইয়াৰ ইনকুৱাৰী হ'ব লাগিব। মই কি দোষ কৰিলো? অখিলগড় সংগঠন কৰোঁতে মোৰ জীৱনৰ পাপ হ'ল নেকি? মই জনতাৰ পক্ষত মাত দিবৰ কাৰণে মোৰ পাপ হ'ল নেকি? মই কি পাপ কৰিলো? এতিয়ালৈ ধুবুৰী জিলাৰ আৰক্ষী প্ৰশাসনে মোক জনোৱা নাই। অতি দুৰ্যোগৰ কথা অতি দুখেৰে আমি ক'ব বিচাৰো যে এনেকৈ মোক অপমান কৰা হৈছে, এনেকৈ মোক হত্যা পৰ্যন্ত কৰা হৈছিল। গতিকে এই বিষয়টো অসমৰ মুখ্যমন্ত্ৰী মহোদয়, অসমৰ গৃহ বিভাগ, অসমৰ ডিজিপি জিপি সিং ডাঙৰীয়াক লৈ মোৰ অনুৰোধ যে আপুনি অচিৰেই মোক কিয় এনেকৈ চোৰ ডকাইতৰ ধৰে, মোক কেইমিনিট ধৰে মোক ঘৰত উঠাই আনিছে, আৰু মোৰ ঘৰৰ পৰা উঠাই অনাৰ সময়ত মোৰ বাচ্চাবিলাক দেখিছে, মোৰ একমাত্ৰ ল'ৰা, এই কেঁচুৱা ল'ৰাটো পুলিচৰ ঘৰত কান্দি দিছিলে। তেওঁ চুৰি যায় যে দেউতাক লৈ গ'ল। এই কি অমায়িক কিবা মানে অবাস্তব ঘটনা, কি হিটলারি যে মোর বাচ্চাটো আজি সেই ভয়ত দুদিন ধরে বাচ্চাটা জ্বর হয়ে আছে, যে দেউতাক লৈ গ'ল, তো ভয় পাইছে। গতিকে এনেকুৱা বৰ্বৰতা মই জীৱনত দেখা নাই যে